हंसी पर मैं मर ही ना जाऊं গালমান ট্ৰেফিক জামত ফচি জানা ট্ৰেফিক জাম ইমান বেয়া লাহে লাহে পাইছোগে আৰু খালি গাড়ীখনে বেয়া জেগাত শ্ল' মাৰিলে আমাক কুঁহিয়া দোকানবোৰ দেখিবলৈ হ'লে চেচিয়ে দিব বহুত জেগা চব দেখে তাৰ চকুৰ পৰা এটা বাচি নাযায় চকু চবলৈকে যায় ইয়া দেখিলেই পুলিচ আছে এতিয়া নোৱাৰি ৰ'বা গাড়ীৰ পৰা নামিলোঁ দেই একো কৰিব পৰা অৱস্থাত নাই এতিয়া ভাগৰ লাগিছে মোৰ মাতটো কৈছে নাই নাজানো দেই কাৰণ বহুত বিয়াত সোমাই আছোঁ কি ধুনীয়া লাগিছে মানুহ থাকে দূৰৰ পৰা আহি আমিও এনেকুৱা এটা কোনোবা এটা ৰুমতে থাকিম আজি ৰাতিটো মোবাইলটো চাৰ্জ দিবলৈ পালেই হ'ল খালি চাৰ্জ নিদিবলৈ নাপালে মোৰ চাৰ্জে নাই বহুত ভাগৰ লাগিছে পালে আমি যাম শৰাই বজাৰ কৰিব শৰাই বজাৰ এয়া পাতি হৈছে ন ঠাণ্ডা ঠাণ্ডা লাগিছে ইমান ভাল লাগিছে মই যে ঘৰত ইমান ভাতি নাখাওঁ কিন্তু পেট ভৰাই খালোঁ সেইকাৰণে ভালো লাগিলে গোটেইকেইটা খাম ময়ো খালোঁ গোটেইকেইটা মই এৰা নাই দেই গোটেইকেইটা খাইছোঁ মানুহে যিভাৱে খাব পাৰে ইমান ভোক লাগিছে মানুহৰ ভিৰ পূৰা আজি লাষ্ট বজাৰ এয়া আমি চাকি দিবলৈ ওলাই আহিছোঁ চাকি দিওঁগৈ মই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ মামী হ'বলৈ এতিয়া আমি চাকি দিওঁগৈ বহুত দিনৰ মই লিপষ্টিক লগাইছোঁ ধুন ধুন লাগিছে ইয়া আমি চাকি জ্বলাই ল'লোঁ এয়া কিবা আছে এতিয়া আমি কিবা কিবি চাবলৈ যাওঁ আমাৰ এইটো অকল কান্দি আছে 24 টাইম ইয়াত কি আছে নাই বস্তুবোৰ চাব পাৰি টিকেট লাগিব নেকি সুধিব পাৰা এইটো টিকেট লাগে নে কিমান লাগে 10 টকা ব'লক আহক মই যাম না আমি এতিয়া অনিয়ন্তি সত্ৰৰ সংগ্ৰালয় চাই আহিলোঁ খালি ভিডিঅ' কৰিবলৈ নিদিলে এতিয়া আমি তুলসী গছজোপা চাবলৈ যাওঁ হাই দি দিয়ক হাই মই উঠাই চাওমিন খাওঁ ব'লক ব'লক এয়া চাওমিন খাম খাই পৰা আজৰি হ'লোঁ এতিয়া আমি মেলা চাবলৈ গৈ আছোঁ বোলে বৌহঁত আহি আছে বোলে তুহি এঠাপা খালে মাকে দিলে এইটো খাম আমি সৰুতে খাম এতিয়া খাম আমি নামাই দিয়ক তাইক এইটো লৈ পেলাই ইয়াৰ পৰা এটা নমাই দিয়কচোন ওপৰত খাই থকাটোৱে খায় তলত নখাটো নাখায় হেপিনে এইফালে যোৱা পুৰা ভিৰ সত্ৰৰ পৰা ডাইৰেক্ট আহিলোঁ কাৰণে চেণ্ডেল নিপিন্ধিলোঁ এতিয়া চেণ্ডেল নিপিন্ধাকৈ ঘূৰি ফুৰিছোঁ ভৰিটো ঠাণ্ডা লাগি গৈছেগৈ মেলা চেলা ঘূৰি মেলি আহিলোঁ এতিয়া ৰুমলৈ যাওঁ ৰুমত চাগে মই ভিডিঅ' কৰিব নোৱাৰিম কাৰণ তাত বহুত মানুহ থাকে মোৰ লাজ লাগে ন এতিয়া আৰু অলপ দেৰি থাকিম থাকি পেলাই ভাত খাবলৈ যাম যদি ভাত খাওঁতে পাৰোঁ তেতিয়া ভিডিঅ' কৰিম ৰাতি ভাত খাই আহিলোঁ দবামাত শুনিছেনে নাম হ'ব ঠাণ্ডা লাগিছে ভালকৈ কাপোৰ কাটি টানিলোঁ লালৈকে ওলাই আহিলোঁ
ভিডিঅ' আধা ৰাস্তাতে মই ষ্টাৰ্ট কৰিছোঁ। এতিয়া কোনো মানুহ নাই মোৰ আশে পাশে, সেইকাৰণে মই আৰামছে ভিডিঅ' কৰি আছোঁ। মানুহ আহিলে ভিডিঅ'। কুঁহিত টোপনিত লালকাল মই কটন কেণ্ডি এটা কিনিলোঁ খাবলৈ। তাই শুই থাকিলে কাৰণে পম্পমি নাইকিয়া হৈ গৈ আছে। মালে ফোন এটা কৰিলোঁ। দিয়া বাই 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 বাই।